হেল্ল' এভৰিৱান, ৱেলকাম টু মাই নেক্সট মিনি ব্লগ। এয়া ৰাধাকৃষ্ণ জুলনাত জ্বলি আছে। এতিয়া বৰ্তমান জুলন চলি আছে আমাৰ ৰঙিয়াত। এয়া তাৰপাছত আমি গোটেইখিনি মূৰ্তি চাই অহাৰ পিছত দেখা পালোঁ ভূপেন হাজৰিকা ধুনীয়াকৈ ষ্টেজখন বনাই দিছে। তাৰপিছত আমি মেলাৰ ভিতৰত সোমাই আহি দেখা পালোঁ ইপিনে চকৰিয়াদি পৰা গোটেইখিনি। তাৰপাছত কাণ খুলি পিনে আহিলোঁ। আমি কাণ খুলি লোৱা নাই, এনে অকণমান ভিডিঅ' ক্লিপ ৰাখিলোঁ, চাই মেলি ভাল লাগে বাৰু। তাৰপাছত আহিলোঁ আমি খোৱাত, আৰু ইয়াতে আমি ফুচকা খাই আছোঁ, চাট পাপৰি খালোঁ। তো আমি খাই মেলি আৰু ভাবিলোঁ ঘৰলৈতো সুদা হাতে যাব নোৱাৰোঁ, তো আমি যিহেতু খায়েই আছোঁ। তো তাৰপিছত আমি চাট পাপৰি খাই মেলি আহিলোঁ মিঠাইৰ দোকানত। মিঠাইৰ দাম দৰ কৰি ল'লোঁ আৰু কিবাকৈ। এয়া দেখা পাইছে নহয় মিঠাই যিহে দাম, মাথা গৰম হৈ গৈছে। মাথা ঠাণ্ডা কৰিবৰ কাৰণে হাতত আইচক্ৰীম ল'লোঁ। আইচক্ৰীম খাই ঘৰলৈ যাব টাইম হ'ল, তো ভাবিলোঁ চিকেন পকৰি খাই যাওঁ। আৰু মোৰ ভিডিঅ'টো ইমানতে খতম কৰিলোঁ। নেক্সট মিনি ব্লগত আকৌ লগ পাই আছোঁ। আজি ইমান